কিছুমান নিয়ম নীতি আছে যিবোৰ মানি চলিলে আপুনি চিৰজীৱন সুস্থ হৈ থাকিব পাৰে যিবোৰ কথা আয়ুৰ্বেদে ৫,০০০ বছৰ আগত লিখিত হৈ গৈছিলে আৰু আগৰ দিনত মানুহে চাব বহুত দিনলৈকে সিহঁতে জীয়াই থাকিছিলে কাৰণ তেখেতসকলে কিছুমান কথা মানি চলিছিল বা যেনেকৈ খাব লাগে যেনেকৈ চলিব লাগে সেনেকৈ তেখেতসকলে চলিছিল যাৰ কাৰণে তেখেতসকলে বহুত দিনলৈকে সুস্থ থাকিছিল বা বহুত দিনলৈকে জীয়াই থাকিছিল এতিয়া আপোনাৰ বাৰু ইচ্ছা নাযায় নেকি যে আপুনিও এটা সুস্থ জীৱন পাওক বা বহুত দিনলৈকে জীয়াই থাকক নিশ্চয় আমাৰ সবৰে এইটো ইচ্ছা যায় সো কেনেকৈনো আমি গোটেই জীৱনটো বহুত দিনলৈকে আমি সুস্থ থাকিব পাৰিম সেই বিষয়ে আয়ুৰ্বেদৰ বিজ্ঞসকলে আমাক কিছুমান কথা দি গৈছে সেই পৰামৰ্শৰ অনুযায়ী যদি আমি আমাৰ জীৱন যাপন কৰোঁ নিশ্চয় আমি বহুত দিন আমি গোটেই জীৱনটো সুস্থ থাকিব পাৰিম মই তাৰে পৰা ৫টামান পইণ্ট মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু এইটো আমাৰ ভিডিঅ'ৰ প্ৰথম পাৰ্ট আৰু প্ৰথম ভাগ নেক্সট মই এইটোৰ বিষয়ে আৰু কেইটামান পাৰ্ট বনাম সো আপোনালোকে আমাৰ পেজটো ফলো কৰি থব যাতে নেক্সট ভিডিঅ'বিলাক আপোনালোকে পায় প্ৰথমটো পইণ্ট হৈছে যে আপোনাৰ বডিৰ যিটো প্ৰকৃতি সেই প্ৰকৃতি অনুযায়ী আপুনি খোৱা লোৱা কৰক এতিয়া বডিৰ প্ৰকৃতি হৈছে তিনি ধৰণৰ বাত পিত্ত কফ বুলি যদি আপুনি বাত পিত্ত কফ কি বস্তু বুজি পোৱা নাই মই আপোনাক বহলাই ক'ব বিচাৰিছোঁ বাত পিত্ত কফ হৈছে আমাৰ শৰীৰৰ দোষ বা বাত পিত্ত কফেৰে আমাৰ শৰীৰ গঠিত সো বাত প্ৰকৃতিৰ মানুহখিনি অলপ ক্ষীণ হয় লগতে কফ প্ৰকৃতিৰ মানুহখিনি অলপ শকত হয় আৰু পিত্ত প্ৰকৃতিৰ মানুহখিনিয়ে মিডিয়াম সাইজৰ হয় যদি ইয়াৰ বিষয়ে আৰু জানিব লগা থাকে নিশ্চয় মোক এটা কমেন্ট কৰি জনাব মই আপোনাক জনাই দিম ২ নম্বৰ পইণ্টটো হৈছে যে খোৱাৰ বাবে প্ৰতিদিন এটা নিৰ্দিষ্ট সময় বান্ধি লোৱা আৰু সেইটো সময়তে আপুনি খোৱা বোৱা কৰা ৩য় নম্বৰটো হৈছে যে খোৱাৰ সময়ত আপুনি পেটত ৩টা ভাগ কৰিব প্ৰথম অংশত কেৱল আপোনাৰ খাদ্যবস্তু দ্বিতীয় অংশত পানী আৰু তৃতীয় অংশটো আপুনি খালি ৰাখিব এনেকৈ যদি আপুনি খায় আপুনি বেমাৰত নপৰিব অৰ্থাৎ সুস্থ থাকিব ৪ৰ্থ পইণ্টটো হৈছে যে খোৱাৰ সময়ত কোনো ধৰণৰ কথা বতৰা নপতা বা শান্তি মনেৰে খোৱা আৰু কোনো ধৰণৰ চিন্তা আদি নকৰা ৫ নম্বৰ পইণ্টটো হৈছে আপুনি খোৱা বস্তুবোৰ ভালকৈ চবাই খাওক কমসে কম ২০ বা ৩০ বাৰ আপুনি চবাই খাব আজিৰ কাৰণে এই ৫টাই পইণ্ট আলোচনা কৰা হ'ল বাকী ভিডিঅ'ত আমি নেক্সট আলোচনা কৰিম দিয়ক সো আপোনালোকে ফলো কৰি থব যাতে নেক্সট ভিডিঅ'টো চাব পাৰে